24 ঘণ্টাই শুই থকা এখন গাঁও। গছৰ তল, জিৰণি চৰা, পাৰ্ক, ঘৰ, অফিচ সকলোতে কেৱল নিদ্ৰাৰত অৱস্থাত থাকে গাঁওবাসী। টোপনিয়ে লগেই নেৰে গাঁৱৰ ৰাইজক। পিছে ক'ত আছে এইখন গাঁও? কিয় কেৱল টোপনিত নিমগ্ন হৈ থাকে গাঁওবাসী? কাজাখাস্তানৰ এচিল জিলাৰ কালাচি নামৰ এই সৰু ঠাইখনৰ লোকসকলে দিনটোৰ অধিকাংশ সময়ে পাৰ কৰে টোপনিত। এজন যদি শুৱাৰ পৰা উঠে, আনজন আকৌ মগ্ন হয় টোপনিত। কেতিয়াবা টোপনিতে মৃত্যুকো সাৱটিছে বহুজনে। টোপনিয়ে লক নেৰাত চিন্তাত পেলাইছে গাঁওবাসীক। যিকোনো সময়ত, যিকোনো স্থানতে টোপনিত লালকাল হোৱা সমস্যা কিন্তু দীৰ্ঘদিনীয়া। এই সমস্যাৰ প্ৰধান কাৰণ হৈছে গাঁওখনৰ বায়ু। গৱেষকৰ বহুদিনীয়া গৱেষণাৰ অন্তত পোহৰলৈ আহিছে যে এই অঞ্চলৰ বায়ুত কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰকাৰ্বনৰ পৰিমাণ অত্যাধিক হোৱা বাবেই পৰ্যাপ্ত অক্সিজেন গ্ৰহণৰ পৰা বঞ্চিত হয় লোকসকল। এই গাঁওখনৰ সমীপতে ইউৰেনিয়ামৰ পুৰণি খনি থকাৰ বাবে এই ইউৰেনিয়ামে প্ৰভাৱ পেলাইছে বায়ুমণ্ডলত, যাৰ ফলত গাঁওখনৰ প্ৰতি 5 জন লোকৰ এজন লোকে যিকোনো সময়তে টোপনিত লালকাল হয়। কেৱল মানুহেই নহয়, এই অঞ্চলৰ জীৱ-জন্তুৰ ক্ষেত্ৰতো দেখা যায় একেই সমস্যা। যোৱা কিছু বছৰৰ পৰা এই স্থান এৰি অন্য স্থানলৈ স্থানান্তৰ হোৱা দেখা গৈছে বহু লোকক। বৈচিত্ৰ্যময় পৃথিৱীৰ এই টোপনিয়ে ভৰপূৰ গাঁওখনক লৈ বিশ্ববাসীৰ মাজত দেখা যায় বিশেষ কৌতূহল। চৌবিশ ঘণ্টাই শুই থকা এখন গাঁও। গছৰ তল, জিৰণি চৰা, পাৰ্ক, ঘৰ, অফিচ সকলোতে কেৱল নিদ্ৰাৰত অৱস্থাত থাকে গাঁওবাসী। টোপনিয়ে লগেই নেৰে গাঁৱৰ ৰাইজক। পিছে ক'ত আছে এইখন গাঁও? কিয় কেৱল টোপনিত নিমগ্ন হৈ থাকে গাঁওবাসী? কাজাখাস্তানৰ এচিল জিলাৰ কালাচি নামৰ এই সৰু ঠাইখনৰ লোকসকলে দিনটোৰ অধিকাংশ সময়ে পাৰ কৰে টোপনিত। এজন যদি শুৱাৰ পৰা উঠে, আনজন আকৌ মগ্ন হয় টোপনিত। কেতিয়াবা টোপনিতে মৃত্যুকো সাৱটিছে বহুজনে। টোপনিয়ে লক নেৰাত চিন্তাত পেলাইছে গাঁওবাসীক। যিকোনো সময়ত, যিকোনো স্থানতে টোপনিত লালকাল হোৱা সমস্যা কিন্তু দীৰ্ঘদিনীয়া। এই সমস্যাৰ প্ৰধান কাৰণ হৈছে গাঁওখনৰ বায়ু। গৱেষকৰ বহুদিনীয়া গৱেষণাৰ অন্তত পোহৰলৈ আহিছে যে এই অঞ্চলৰ বায়ুত কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰকাৰ্বনৰ পৰিমাণ অত্যাধিক হোৱা বাবেই পৰ্যাপ্ত অক্সিজেন গ্ৰহণৰ পৰা বঞ্চিত হয় লোকসকল। এই গাঁওখনৰ সমীপতে ইউৰেনিয়ামৰ পুৰণি খনি থকাৰ বাবে এই ইউৰেনিয়ামে প্ৰভাৱ পেলাইছে বায়ুমণ্ডলত, যাৰ ফলত গাঁওখনৰ প্ৰতি 5 জন লোকৰ এজন লোকে যিকোনো সময়তে টোপনিত লালকাল হয়। কেৱল মানুহেই নহয়, এই অঞ্চলৰ জীৱ-জন্তুৰ ক্ষেত্ৰতো দেখা যায় একেই সমস্যা। যোৱা কিছু বছৰৰ পৰা এই স্থান এৰি অন্য স্থানলৈ স্থানান্তৰ হোৱা দেখা গৈছে বহু লোকক। বৈচিত্ৰ্যময় পৃথিৱীৰ এই টোপনিয়ে ভৰপূৰ গাঁওখনক লৈ বিশ্ববাসীৰ মাজত দেখা যায় বিশেষ কৌতূহল।